আজি ৰাতি ভাত খাজ কালি নিচিনাকৈ যেনিবা দেই। কালি সেই জিকা আলু মাছ আছিলে, আজি সেই জিকা আলু মাছেই, তাৰপিছত আকৌ ফ্ৰাই মাছ এনেকৈ লৈ লৈছোঁ ধুনীয়াকৈ। বাকীটা খাই লওঁ। তো আপোনালোকে খালেনে? যদি নাই খোৱা লগতে ওলাই লওক, মজাকৈ দি দিওঁ লগে ভাগে, নহয় জানো? ভাল লাগিব। আকৌ ইংলিছখন তেতিয়াহ'লে ধৰিছোঁ আৰু ন? বৰশী মাছ আজি আকৌ গৈছিলোঁ বৰশীত পাবলৈ। আধা কেজিমান পাইছিলোঁ, বাকী গোটেই ৰুমতে উলিয়াই দিছোঁ আৰু। ইমান খাব নোৱাৰে ন। গৰম থাকিব আকৌ। ৰাতিহে পেটটো মাৰি পিনি যদি ভাতকেইটা খাই লৈ পিনি শুই দিওঁ নহয়, একো গম নাপাওঁ আৰু। একদম ৰাতিপুৱা 5টা বজাত সাৰ পামেই আৰু, কথা নাই আৰু।
আজিলৈ মানে লগে ভাগে খোৱা কেইজনে কমেণ্ট কৰিব খাই কেনেকুৱা লাগে টেষ্ট লাগিলে নে নাই নাজানো বাৰু